নমস্কাৰ প্ৰিয়সকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে শ্ৰী বিশ্বকৰ্মা পূজাৰ বিধি ক'বলৈ গৈ আছোঁ। এই প্ৰত্যেক বছৰৰে 17 ছেপ্টেম্বৰৰ দিনাখন পালন কৰা হয়। শ্ৰী বিশ্বকৰ্মা দেৱৰ পূজাৰ নিয়ম অতিকৈ সহজ সৰল। বিশ্বকৰ্মা দেৱক দেৱশিল্প বুলিও কোৱা হয়। পোনপ্ৰথমে বিশ্বকৰ্মাৰ বিষয়ে অলপ জানো আহক। তেওঁৱে স্বৰ্গলোক নিৰ্মাণ কৰিছিল। দেৱৰাজ ইন্দ্ৰৰ বাবে অমৰাৱতীও নিৰ্মাণ কৰিছিল। ভগৱান শিৱৰ বাবে ত্ৰিকুট পৰ্বতত লংকাপুৰীৰ নিৰ্মাণ কৰিছিল। ঠিক তেনেদৰে হস্তিনা নগৰত হস্তিনাপুৰ নিৰ্মাণ কৰিছিল পাণ্ডৱসকলৰ বাবে। ঠিক এনেদৰে দ্বাৰিকাতো ভগৱান কৃষ্ণৰ বাবে দ্বাৰিকা মহল নিৰ্মাণ কৰি দিছিল। সুদামাৰ বাবে সুদামা নগৰীও নিৰ্মাণ কৰি দিছিল। এনেদৰে বিশ্বকৰ্মা দেৱে নিজৰ হাতৰ কলা সৃষ্টি কৰি গৈছিল। বিশ্বকৰ্মা দেৱ সেই সময়ৰ এজন অভিযন্তা আছিল, এতিয়াও হয়। যিবোৰ বৰ্তমান ডাঙৰ ডাঙৰ অভিযন্তা আছে সকলো তেওঁৰ কৃপাতেই হৈছে। পূজাৰ আৰম্ভণিতে পঞ্চাগ্ৰ দেৱতাৰ পূজা কৰিব লাগে। পৃথিৱী, গৌৰী, গণেশ, কলহ